ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ লগত যি প্ৰথমখন টেষ্ট মেচ হৈ আছিলে বেংগলুৰুত, আজি ইণ্ডিয়াই 46ত অল আউট হৈ গুচি গ'ল। বহুত বেয়া খেলা দেখা পোৱা গ'ল আজি ইণ্ডিয়ান টীম। নিউজিলেণ্ডৰ বলাৰৰ আগত আজি ইণ্ডিয়া কোনো এটা প্লেয়াৰ টিকিবই পৰা নাছিলে। আজি ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি আমি চাওঁ, আজি ৰোহিত শৰ্মাই বৰ বেয়া খেলিলে। আজি 16টা বলত 2, জয়ছোৱালে 63টা বলত 13 মাৰিলে, কোহলিয়ে 0, চাফৰাজ খানে আজি খেলিব নোৱাৰে 0, ঋষভ পন্থে 20 ৰান মাৰিলে। আজি ৰাহুলে ভাল খেলিব নোৱাৰে, জাদেজাই ভাল খেলিব নোৱাৰিলে, বাকী চব 0-0 গুচি গ'ল। আজি ইণ্ডিয়াৰ বেটাৰে টিকিবই নোৱাৰিলে আজি নিউজিলেণ্ডৰ বলাৰৰ আগত। টেষ্ট ইতিহাসত আজিলৈকে ইণ্ডিয়াৰ মাটিত ইমান বেয়া খেলা আজিলৈকে দেখা নাই ইণ্ডিয়ান টীম। নিউজিলেণ্ডৰ বলিং বৰ ধুনীয়া কৰে। আজি মেট হেনলিয়ে বৰ ধুনীয়া বলিং কৰে 5টা উইকেট লৈ, আৰু উইলিয়ামে বোলাটোৱে বৰ ধুনীয়া বলিং কৰে 4টা উইকেট লৈ। আজি ইণ্ডিয়াৰ কোনো এটা প্লেয়াৰ টিকিবই পৰা নাছিলে। আজি প্ৰথম দিনা খেল এতিয়া শেষ হৈছে। কনৱে বৰ ধুনীয়া বেটিং কৰে, 91 মাৰিছে আজি। নিউজিলেণ্ডৰ বেটিং বৰ ধুনীয়া কৰে আজি। নিউজিলেণ্ডৰ এতিয়া 180 ৰান হৈ আছে। যদি ভিডিঅ' ভাল লাগে লাইক কৰি দিব।